ভাৰতীয় মহিলাসকলে ৰাজনীতি, অসামৰিক সেৱা, চিকিৎসা, মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ দৰে বিভিন্ন ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰিছে। ভাৰতৰ প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। প্ৰতিভা পাটিল আছিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। জাষ্টিছ এম ফাতিমা বিবি আছিল ভাৰতৰ প্ৰথম মহিলা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ। কল্পনা চাওলা আছিল মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা। ডাক্তৰ আনন্দী গোপাল যোশী আছিল ভাৰতৰ প্ৰথম মহিলা চিকিৎসক। 1936 চনত মাত্ৰ 21 বছৰ বয়সত লাইচেন্স লাভ কৰি শাৰী পিন্ধি বিমান উৰুৱাই প্ৰথম ভাৰতীয় মহিলা পাইলট হৈছিল সৰলা ঠাকৰাল। সাবিত্ৰীবাই ফুলে আছিল ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী। 1948 চনত তেওঁ পুনেত ছোৱালীৰ বাবে ভাৰতৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰে। কিৰণ বেদী আছিল ভাৰতৰ প্ৰথম মহিলা ইণ্ডিয়ান পুলিচ চাৰ্ভিচ অৰ্থাৎ IPS বিষয়া। ডাক্তৰ মথুলক্ষ্মী ৰেড্ডী আছিল ভাৰতৰ প্ৰথম মহিলা বিধায়ক, যি 1926 চনত মাদ্ৰাজ লেজিছলেটিভ কাউন্সিলত নিযুক্তি লাভ কৰিছিল। এইসকল মহিলাই নিজৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ লৈ ভাৰতৰ ইতিহাসত এটা নতুন অধ্যায় সৃষ্টি কৰিছিল। তেন্তে এইসকল প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ ভিতৰত আপোনাৰ বাবে আটাইতকৈ প্ৰেৰণাদায়ক কোন? কমেণ্ট কৰি জনাব।